ব্লাড টেষ্ট কৰা হৈ গ'ল আমাৰ এইফালে আৰু এতিয়া আমি ওলাই গৈছোঁ 2দিনমানৰ পিছত আৰু ৰিপৰ্ট দিব আৰু তাৰপিছত আৰু ৰিপৰ্ট লৈ আৰু ডক্টৰক দেখাব লাগিব এইফালে ডক্টৰক দেখুওৱা হৈ গ'ল আৰু এইফালে বহি আছে এতিয়া লেবৰেটৰীত টেষ্ট কৰাবলৈ দিছে আৰু এতিয়া মানুহজনীক লৈ ডক্টৰৰ ওচৰত জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আজি যাবলৈ ওলাইছোঁ এতিয়া বেটাৰ গাখীৰ আনিবলৈ মানে বেটাৰ গাখীৰ ফাৰ্মেচীৰ পৰা আনিব লাগিব তাকে শেষ হ'ব হ'ল আৰু এতিয়া ফাৰ্মেচী যাওঁ আৰু ফাৰ্মেচীৰ পৰা বেটাৰ গাখীৰ লৈ আহিম আৰু তাৰো গাটো বৰ ভাল নাছিলে এতিয়া দৰৱ খাই আছে ভাল পাইছে আৰু এতিয়া আজি আকৌ মানুহজনীৰো গাটো ইমান ভাল নহয় তাইকো অলপ দেৰিকৈ মানে দৰৱ চৰৱ লৈ আহিব লাগিব ডক্টৰক দেখাই ডক্টৰৰ ওচৰত নিব লাগিব মানে দেখাবলৈ কি বা হৈছে আৰু এতিয়া যাম বেটাৰ গাখীৰ আনিবলৈ আৰু কি হ'ল যোৱাকালি যোনটো ভিডিঅ' মই আপলোড দিছোঁ গধূলি হৈ গ'ল কিয়নো মানে কি নেট সেৱা বন্ধ কৰি থোৱা হৈছিলে কিবা চৰকাৰী চাকৰি কাৰণে চৰকাৰে আৰু বন্ধ কৰি থৈছিলে আৰু নেট সেইবাবে মানে মোৰ গোটেই এডিটিং চব কামখিনি হৈ গৈছিলে খালি আপলোড কৰিব থাকি গৈছিলে সেইটো কাৰণে আৰু নিশা ভিডিঅ'টো দিয়া হ'ল আৰু একো নাই এইবোৰ হৈ থাকিব তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক চাই থাকিব ভিডিঅ'টো আগলৈ লগ পাই আছোঁ আপোনালোক সকলোকে গাখীৰ চাখীৰ লোৱা হৈ গ'ল সেইফালে গাখীৰ লৈ ল'লোঁ এতিয়া আৰু ঘৰলৈ গৈ আছোঁ তাৰপৰা আৰু লৈ যাব লাগিব ডক্টৰৰ ওচৰত এতিয়া মানুহজনীক লৈ ডক্টৰৰ ওচৰত দেখাই আহিমগৈ আৰু কি হয় এয়া মানুহজনী বহি আছে গা ভাল নাই বেমাৰী হৈ গৈছে বেটা ফুৰিব পাই ভাল পাই গৈছে এতিয়া বেটা ভাল পালে মাকৰ বেমাৰ হৈ গ'ল বেটা অলপ ভাল পালে আৰু এতিয়া মাকৰ লাগিলে আৰু এতিয়া আজি মাকক লৈ গৈ আছোঁ এতিয়া ডক্টৰৰ ওচৰত কি হয় তাকে ডক্টৰক দেখাই লৈ আপোনালোকৰ লগত লগ পাই আছোঁ আৰু দেই এইফালে ডক্টৰক দেখুওৱা হৈ গ'ল আৰু এইফালে বহি আছে এতিয়া লেবৰেটৰীত টেষ্ট কৰাবলৈ দিছে শকত হৈ গৈছে ৰাতিপুৱা দৌৰিবলৈ গৈছে তাকে ময়ো কওঁ যাবলৈ তাকে এতিয়া আৰু ইয়াত লেবৰেটৰীত টেষ্ট কৰাই লওঁ আৰু তাৰপিছত ৰিপৰ্ট ওলাব ৰিপৰ্টত দেখাব লাগিব আৰু কি হয় আৰু এইফালে বেটা শুই উঠিলে এতিয়া বাবা এইফালে এই বাহিৰত পূৰা গাড়ী চাই একেবাৰে পূৰা চাই আছে বাহিৰ ফালে কেনেকৈ লাগিছে ভালে লাগিছে বেমাৰ হয় নেকি আৰু এইফালে ব্লাড লৈ আছে মানুহজনীক পৰীক্ষা কৰি পেলাই ৰিপৰ্ট কৰিবলৈ ব্লাড ল'বলগীয়া হৈছে আৰু উপায় নাই দিলা ব্লাড বিষাবই আৰু উপায় নাই ব্লাড টেষ্ট কৰা হৈ গ'ল আমাৰ এইফালে আৰু এতিয়া আমি ওলাই গৈছোঁ 2দিনমানৰ পিছত আৰু ৰিপৰ্ট দিব আৰু তাৰপিছত আৰু ৰিপৰ্ট লৈ আৰু ডক্টৰক দেখাব লাগিব আৰু এতিয়া আমি ঘূৰি আহি আছোঁ ডক্টৰক দেখাই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু Making love with you, so I'ma sit and just lay in my bed with the frost in my head, getting stuck to the race with you. For a sleeping cruise, no. Stress is getting just a little bit lower. Mind's getting just a little bit closer. Find somebody in my life that can make it full. I'll be last, I'll be found in the broken. A way out in the. আচলতে কি বেমাৰ আজাৰ হ'লে মানে কি আপোনাৰ কম থাকোঁতে দেখাই লোৱা ভাল পিছত মানে যদি বেছি হৈ যায় আৰু তেতিয়াতো প্ৰব্লেমো হৈ যায় বহুত शाबाश बेटा बहुत बढ़िया তেতিয়া মানে কি আপোনাৰ যোনটো কাম ইয়াত হ'ব সেইটো একেবাৰে আকৌ আমি
মানে ডাঙৰ মেডিকেলত যাব লাগিব, যেনেকৈ ডিব্ৰুগড় গুৱাহাটী এনেকৈ যাব লাগিব। সেইকাৰণে সৰু থাকোঁতে মানে দেখাই লোৱা ভাল। এতিয়া তাকে তাইৰো হেৰি হৈ আছে, তাকে টেষ্ট কৰিব দিলে, ব্লাড টেষ্ট কৰিব দিলে, ব্লাড দিছে, হিমোগ্ল'বিন দিছে, চুগাৰ টেষ্ট কৰিবলৈ দিছে, থাইৰয়ডৰ দিছে। তাকে এইকেইটা ৰিপৰ্ট আৰু 2 দিনমানৰ পিছত দিব বুলি কৈছে আৰু একো নাই, 2 দিনমানৰ পিছত আৰু ৰিপৰ্টকেইটা লৈ ডক্টৰক দেখাব লাগিব। মেডিচাইন খালি নাই দিয়া এতিয়া ন? মেডিচাইন ৰিপৰ্ট চাই মেডিচাইন দিম বুলি কৈছে আৰু তাকে আৰু সেইটো মানে ময়ো মানে ভাবিলোঁ এতিয়া কিবা কমতে হেৰি হৈ আছে, দেখাই লোৱা ভাল, যাতে পিছত একো হেৰি নহয়। আৰু পূৰা তামোল দি আছোঁ আমি খাই আছোঁ, এনেই অলপ মুখখন বেয়া লাগে, খাওঁ আৰু কেতিয়াবা কেতিয়াবা। মেডিকেলৰ পৰা আহিলোঁ বন্ধুসকল, এতিয়া এই আমাৰ দাদাহঁতৰ ঘৰত আছোঁ আৰু দাদাহঁতৰ ঘৰতে আছোঁ। এইফালে এইটো কি পাত গম পাইছেনে আপোনালোকে? কমেণ্ট কৰি জনাবচোন যদি গম পাইছে। বহুত ধুনীয়া লাগে এনেকৈ, এইটো মানে পাতত ঘৰটো থাকিবলৈ, মানে গৰম দিনতো বহুত ঠাণ্ডা, একদম ঠাণ্ডা, গৰম দিনতো থাকিবলৈ ভাল, ঠাণ্ডা দিনতো থাকিবলৈ ভাল। এয়া এইটো কি কৰিছে, কি কৰি আছা? বনগুটি এৰাইছে। আহি আমি চাহ তাহ খাই ল'লো বেটা। গৰুজনী এৰাল দি আছে, গৰুজনীকো লৈ আহোঁগৈ। সেয়া দেউতাই কৈছে গৰুজনীক ভৰাই থৈ যাচোন বুলি কৈছে দোকান যোৱাৰ আগত। গৰুজনী এইফালে এৰাল দিয়া আছে, ভৰাই লওঁ। গৰু বেছি নাই আৰু এজনীয়ে আছে। এয়া ঘৰৰ পৰা দোকান গ'লোঁ আৰু দোকানত ভিডিঅ' কৰা নহ'লে আৰু সদায় নিচিনা একেই আৰু। তাৰপিছত এতিয়া ঘৰ আহি লৈ আৰু গা পা ধুই লৈ খানা চানা খোৱা হ'ল আৰু 10:30 মানে বাজি। আৰু এইফালে পূৰা মোবাইল চাই আছে বেমাৰীয়ে। মোবাইল চাই মন ভাল লগাই আছে, মন চন বেয়া হৈ আছে আৰু বেটাও বেমাৰী হৈ গ'ল। বেটাৰ এতিয়া হেৰি হ'ল, এতিয়া মাকৰ লাগিলে এতিয়া আৰু কি জানে নাই আপোনালোক, বেটাৰ হেৰি ৰাইজ চেৰিমনি আহি আছে, ৰাইজ চেৰিমনি আহি থকাৰ কাৰণে মানে কি এতিয়া মাকে নিজে বেমাৰ হৈ আছে আৰু তাৰপৰা এইফালে বজাৰ সমাৰ চব কৰিবলৈ আছে, এইফালে বহুত কিবা কিবি আকৌ মানুহ চানুহ মাতিবলৈ আছে একদম মানে। আৰু কেইদিন পিছত ৰাইজ চেৰিমনি আহি আছে আৰু বেটাৰ, তাকে বেছি দিন নাই। এতিয়া বেটাৰ সেইদিনাখন দেখাই আহিলোঁ, এতিয়া মাকৰ আকৌ বেটাৰ অলপ ভাল পাইছে আৰু এতিয়া মাকক দেখাই আজি আনিলোগৈ আৰু এতিয়া ৰিপৰ্ট কৰিবলৈ দিছে। ৰিপৰ্টখিনি আহিলেহে গম পাম আৰু কি বা ওলায়, তাৰপিছত আৰু কি কি হেৰি কৰিবলৈ দিয়ে। আশীৰ্বাদ কৰক আৰু দেই ৰাইজ। আৰু এইফালে শকত কেনেকৈ হৈ গৈছে চাওক। এতিয়া ডক্টৰে খোজকাঢ়িবলৈ কৈছে, দুইজনে খোজকাঢ়িব যাব লাগে ৰাতিপুৱা আৰু আমি মানে বেটা শুই থাকিলে সোনকালে ভাতটো খাই দিওঁ আৰু যাতে নহ'লে উঠিলে আকৌ দিগদাৰ দিয়ে যে, সেইকাৰণে সি এতিয়া শুই আছে। সেইকাৰণে আমি আগতে ভাত চাত খাই এতিয়া আৰু বহি আছোঁ আৰু আজৰি হৈ বহি আছোঁ। মা আৰু ভণ্টি টিভি চাই আছে আৰু তেনেহ'লে ভিডিঅ'টো আজি বৰ বেছি দীঘল নকৰোঁ আৰু চমুকৈ আজি আৰু এই বেমাৰতে গ'ল আৰু চব ভিডিঅ'টো আৰু তো ভিডিঅ'টো যদি অকণমান হ'লেও আপোনালোকক ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। আৰু যিসকল ছাবস্ক্ৰাইবাৰ নতুন আহিছে, মোৰ ভিডিঅ'টো চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আগন্তুক নতুন নতুন ভিডিঅ' লৈ আকৌ আপোনালোকক লগ পাম। তেন্তে আজিলৈ ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। টিল দেন বাই বাই।